Welcome to my channel, Assamese recipe. So আজি আপোনালোকক দেখাবলৈ এক কাৰি পিয়াজৰ খতি কেনেকৈ বনায়। So মই পিয়াজ কাটি লৈছো এটা, আদা নহৰু পেষ্ট বনাই লৈছো। এয়া পিয়াজ ৰুকি লৈছো ৰুকনিয়ে, আলু বইল কৰি লৈছো। তাৰ পাছত কণী এয়া হালধি নিমখ সানি লৈছো। গোটেইখিনি মই ৰেডি কৰি লৈছো বনোৱাৰ আগত। এতিয়া মই গেছটো অন কৰি কেৰাহী পাতি দিছো। কেৰাহী গৰম হোৱালৈকে তেল দিলো। এতিয়া কেৰাহীখিনি গৰম হৈছে। এতিয়া মই কণীকেইটা ভাজি ল'ম প্ৰথমতে। এয়া কণী ভাজিছো, কণীটো অকণ ৰঙচুৱা হোৱালৈকে ভাজিব। এয়া কণী ভাজি হৈ গ'ল। এতিয়া পিয়াজ দি দিলো। কেৰাহীটো যিহেতু বহুত গৰম হৈছে, পিয়াজটো ধোঁৱা ওলাই গৈছে। এতিয়া পিয়াজখিনি ৰঙচুৱা হোৱাকৈ ভাজি লৈছো। এতিয়া মই আদা নহৰু পেষ্ট দি দিলো অকণমান, আৰু অকণমান থৈ দিছো, পিছত দিম। এয়া এইখিনি ভাজি হৈ গ'ল। এতিয়া মই ৰুকি লোৱা পিয়াজখিনি দি দিছো। এইখিনি ভালকৈ ভাজিব লাগিব। প্ৰয়োজন হ'লে অকণ পানীও দিব লাগিব। গতিকে মই পানী নিদিয়াকৈ ভাজিছো বাৰু। ভাজি দিছো, অকণ গেছটো চিমত দি দিছো। এতিয়া মই আলু দি দিছো, বইল কৰা আলুখিনি। এইখিনি ভালদৰে ভাজি ল'ব লাগিব। ভাজি ধুনীয়াকৈ আপোনাৰ মিক্স কৰি ল'ব লাগিব। তাৰপিছত মই হালধি দি দিলো। এতিয়া মই নিমখ অকণ দি দিলো। এয়া আপুনি ভালকৈ মিক্স কৰি ল'ব নিমখখিনি দি। তাৰপাছত এতিয়া ধুনীয়া দেখিছে নহয়, মিক্স হৈ গৈছে। গতিকে এতিয়া অকণ পানী দি দিম। পানীখিনি দি দিছো, বেছিকৈ নালাগে। আকৌ বাকী থোৱা আদা নহৰুখিনি মই দি দিছো পানীৰ লগতে। এইখিনি এটা উতলি আহিছে ধুনীয়াকৈ। অকণ লৰাই দিব। যেতিয়া অকণ থুপথুপীয়া হ'ব, তেতিয়া আপুনি কণীকেইটা দি দিব। মই কণী দি দিলোঁ। এতিয়া হৈ গ'ল, খাবলৈ ৰেডি। আপোনালোকে ট্ৰাই কৰি চাব পাৰে এনেকৈ কেনেকুৱা হৈছে। যদি মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। আকৌ নেক্সট ভিডিঅ'লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ।